my YouTube channel, subscribe please. Hello guys, good morning and নমস্কাৰ সকলোকে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম কলগছৰ তলৰ পৰা। ইয়াত দেখিছে আপোনাক দেখাই আছোঁ ইমান ধুনীয়া, আৰু এইফালে আপোনাক দেখাম মই একচুৱেলি এইটো আগতীয়াকৈ মই ছিঙি দিলোঁ, তাৰ পিছতহে মনত পৰিছে মানে কি কৰোঁ কি নকৰোঁকৈ। আজি কলডিল পাই গ'লোঁ, ইয়াৰ লগত লিভাৰ আনি খাম মানে, তাকে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। আগে ছিঙি লৈছোঁ, তাৰ পিছত বনাইছোঁ। এই কিবা কথা এটা আছে নহয়, চুৰ যোৱাৰ পিছত বুদ্ধি ওলাই বুলি, ঠিক তেনেকাই হৈ গৈছে আজি। দেখা আপনে লাপৰৱাহী কা নতিজা। আহি কিচেন ৰুমত সোমাই গ'লোঁ, বনি আছে, ভাতটো বনাই আছোঁ আৰু ইয়াত থওঁ। এটা সোমাই আছে। যি কি নহওক প্ৰথমে এইটো গুচাই লওঁ, তাৰ পাছত কি হয় দেখা যাব। এতিয়া যি কি নহওক কামখিনি হৈ গ'ল, এতিয়া মই আহিছোঁ লিভাৰ বিচাৰি আহিছোঁ। ক'ত ক'ত পালোহি আৰু কিন্তু লিভাৰ নেপালোঁ। এটি মোবাইল দি আজি ভিডিঅ' কৰি থাকোঁতে ধুনীয়া অপশ্যনটো পালোঁ, মানে আগফালেও মই ওলাই থাকোঁ, পিছফালেও এইটো ওলাই থাকে, একদম ধুনীয়া এটা পাই গ'লোঁ কিন্তু দেই। আজি মানে আমাক লিভাৰ খাব নিদিয়েই। এতিয়া মোবাইলটোত আগলৈ চাব, এই বেক নাই। মানুহজনী মোক চাই গৈছে, কি কৈছে বুলিব ইমানকৈ। লিভাৰ লাষ্ট ইয়াতো সুধিলোঁ, ইয়াতো নাই। এবাৰ বাদেই দিলোঁ আৰু লিভাৰ খাবৰ কাৰণে, লিভাৰ চিভাৰ নাখাওঁ আৰু। আলু আৰু কুন্দুলিয়ে খাই দিব লাগিব, লিভাৰ বিচাৰি নাপালোঁ আৰু। একদম কপাল বেয়া আজি। বহুত ঘূৰিলোঁ, 5 জেগাত ঘূৰিছোঁ লিভাৰ আনিবৰ কাৰণে, তথাপিও লিভাৰ নাপালোঁ, কপাল বেয়া। আৰু মোবাইল দোকানত গৈছিলোঁ, মোবাইল কিবা এটা প্ৰব্লেম হৈ আছে, মই এইটো নতুনকৈ লৈছিলোঁহে, মোবাইল দোকানো বন্ধ। এবাৰ ধৰক কথা নকওঁ, মানুহে চাই থাকিব মোক ভিডিঅ' কৰিলে, বেয়া ক্লাছ লাগে মানুহে চালে। पाई गलुही नहीं है उधर दुकान चिकन का दुकान नहीं है ना।
आगे आगे गया था नहीं है, नहीं तो बंद हो गया, चेक किया था। बंद हो गया। अभी ये देखिए इसका फैसिलिटी, एक ही साइड में मतलब बैक साइड भी वीडियो होता है रिकॉर्ड, आगे भी दोनों साइड में एक मोबाइल कैसे सेट किया है? एक ही टाइम में, मतलब आगे भी और पीछे भी। ये हम मालूम है तेरे बाप को मत सिखा चल। লিভাৰ নেপালোঁ, লাষ্টত উপায় নাপায় মাছকে খাব লাগিব। 50 টকা কিমান দিয়ে দিয়ে আৰু भैया ইয়াত 50 रुपीस দিয়ে दे तो 50। এবে উপায় নাপায় লাষ্টত এইটো দনিকণা মাছ নে কি না মাছ কয় আৰু তাকে খাব লগা হ'ব। এতিয়া লিভাৰ খাবৰ কাৰণে বহুত ঘূৰিলোঁ, নাপালোঁ। A few moments later. বাকী যি কি নহওক, সৰু মাছৰ লগত খায়ো একদম মজা, সোৱাদটো বহুত মজা হ'ল। কিন্তু 50 টকাৰ কাৰণে, মানে 50 টকা লিভাৰৰ কাৰণে ইমান ঘূৰিলোঁ, গৰমত সুখ নাপালোঁ। যি কি নহওক খাই মজা লাগিলে, কিন্তু লিভাৰৰ লগত খাম বুলি ভাবিছিলোঁ। প্ৰথমে যোনটো ভাবোঁ সেইটো নহ'লে বেয়া হয়, তথাপিও খালোঁ। বাকী बाय बाय। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।